ৱৰ্ল্ড ৰেকৰ্ডছ অসম্ভৱকো সম্ভৱ কৰি হাজাৰ হাজাৰ লোকৰ মাজত এজনেই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। বন্ধুসকল, মই আজি এনেকুৱা কেইজনমান ব্যক্তিৰ কথা ক'ম, তাৰে এজনে নিজৰ ডিঙিৰ ছালচটা টানি নি নিজৰ মুখখন ঢাকিব পাৰে, আৰু এনেকুৱা এজনী মহিলা যিজনীৰ নখৰ দৈৰ্ঘ্য হ'ল ৩২ ফুট, আৰু কানাডাত থকা এজন ব্যক্তি যিজনে ১৮০ টনৰ এখন উৰাজাহাজ নিজৰ শৰীৰৰ বলেৰে টানি নিছিল। এনেকুৱাবোৰ আমেজিং আচৰিত কথা এই ভিডিঅ'টোত মই আপোনালোকক জনাম। বন্ধুসকল, এনেকুৱাবোৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি লওক যাতে ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে ন'টিফিকেশ্যন দেখা পায়। তেনেহ'লে আৰম্ভ কৰোঁ ৱৰ্ল্ডছ মষ্ট আমেজিং ৱৰ্ল্ড ৰেকৰ্ডছ। নম্বৰ 1, ষ্ট্ৰেচি স্কিন। ৰবৰ নিচিনা ছাল থকা ব্যক্তিগৰাকীৰ নামেই হ'ল গেৰী টাৰ্নেল। পৃথিৱীৰ সকলো মানুহৰ ভিতৰত তেওঁ গাতেই ৰবৰৰ নিচিনা ফ্লেক্সিবল ছাল আছে। তেওঁৰ ছালখন ইমানেই ফ্লেক্সিবল যে তেওঁ ডিঙিৰ ছালচটা টানি নি নিজৰ মুখখন ঢাকিব পাৰে, আৰু এওঁ নিজৰ পেটৰ ছালখন 6 ইঞ্চি পৰ্যন্ত ষ্ট্ৰেচ টানিব পাৰে। এওঁৰ এই ছালখন ৰবৰ নিচিনা কৰিব পৰা ক্ষমতাটো এটা বেমাৰৰ কাৰণে লাভ কৰিছে। এই বেমাৰটোক এলাৰ্ছ ডাইনম চিণ্ড্ৰম বুলি কোৱা হয়। এই বেমাৰটোৱে মানুহৰ শৰীৰৰ ছালখন ফ্লেক্সিবল কৰি ৰবৰ নিচিনা কৰি তোলে, যাৰ ফলত এই মানুহজনে নিজৰ ছালচটা ইমান দূৰলৈকে টানিব পাৰে। মানুহজনে এটা ইণ্টাৰভিউত কৈছে যে তেওঁৰ ছালখন টানোতে কোনো ধৰণৰ দুখ নাপায়। নম্বৰ 2, লংগেষ্ট ফিংগাৰনেইল। এওঁৰ নাম হ'ল এলভিন বুথ। এখেতৰ নখৰ দৈৰ্ঘ্য হ'ল ৩২ ফুট। প্ৰথমতে এওঁ নখ নৰ্মেল মানুহৰ নিচিনাই আছিল, কিন্তু এই ৱৰ্ল্ড ৰেকৰ্ড পাবৰ কাৰণে 14 বছৰ ধৰি নিজৰ নখ নাকাটিছিল। প্ৰথম অৱস্থাত তেওঁ কাম কাজ কৰোঁতে বহুতো প্ৰব্লেম হৈছিল যদিও, কিন্তু অৱশেষত 14 বছৰৰ পাছত এওঁ ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হয়। এখেতৰ নিচিনা নখ ৰাখি ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ আৰু এজনী মহিলাই নখ ৰাখিছিল। এওঁৰ নাম হ'ল লি ৰেমেণ্ডো। এখেতৰ বয়স যেতিয়া ৩৮ বছৰ আছিল তেতিয়াৰ পৰা তেওঁ ২০০৮ চনলৈকে নখ বাঢ়িব দিছিল। হয়, তেওঁ ১৯ বছৰ ধৰি নিজৰ নখ ৰাখিছিল। ২০০৮ চনত স্পেইনত এই মহিলাগৰাকীয়ে ৱৰ্ল্ড ৰেকৰ্ড খিতাপ পাবলৈ সক্ষম হয়, কিন্তু দুৰ্ভাগ্যবশতঃ ২০১৯ চনত দুৰ্ঘটনাগ্ৰস্ত হৈ এখেতে ১৯ বছৰ ধৰি কষ্ট কৰি ৰখা নিজৰ নখ হেৰুৱাব লগা হয়। নম্বৰ 3, হেভিষ্ট প্লেন পুল। কেভিন ফাষ্ট। এখেতে ১৭ ছেপ্টেম্বৰ ২০০৯ চনত ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল যেতিয়া এওঁ কানাডাত ১৮০ টনৰো অধিক ওজনৰ এখন উৰাজাহাজ ৯ মিটাৰ পৰ্যন্ত নিজৰ শৰীৰৰ বলেৰে টানি নিবলৈ সক্ষম হৈছিল। এখেতে ইয়াৰ আগতেও বহুতো ট্ৰাক, ডাম্পাৰ, বুলডোজাৰ আদি টানিছিল, কিন্তু ১৮০ টন ওজনৰ উৰাজাহাজখন টানি ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ লগতে সকলোকে আচৰিত কৰে। অকল এই ৱৰ্ল্ড ৰেকৰ্ড কেইটাৰ ভিতৰত কোনটো ৱৰ্ল্ড ৰেকৰ্ড আপোনালোকে আটাইতকৈ আচৰিত পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভিডিঅ'ৰ লগতে বিভিন্ন ৰহস্যময় বিশ্বজগতৰ কথা জানিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।